নমস্কাৰ গ্ৰহণ কৰিব মোৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে CRPFৰ ৰিক্ৰুটমেণ্টৰ বিষয়ে আলোচনা কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা ৰাখিলোঁ। ইয়াত আমি CRPFৰ ৰিক্ৰুটমেণ্টৰ 2026 চনত আহিছে 9195টা পোষ্ট আৰু ইয়াৰ লাষ্ট ডেট হৈছে 19 মে 2026। ইয়াতে কেইবাটাও বিভাগত পোষ্ট মুকলি হৈছে। ড্ৰাইভাৰ, ট্ৰেডমেন, টেকনিকেল কেইবাটাও পোষ্ট ইয়াতে মুকলি হৈছে আৰু অসমৰ বাবে ইয়াতে পোষ্ট আছে 286টা। ইয়াতে দেখিছে টেকনিকেল ট্ৰেডমেনৰ কাৰণে কনষ্টেবলৰ 288টা আছে টোটেল আৰু সেনেকৈ তলত আপোনালোকে দেখিব কেইবাটাও বিভাগত বেলেগ বেলেগ পোষ্ট মুকলি হৈছে। তেনেকৈ ড্ৰাইভাৰ 3176টা, কুক 1426টা, কেইবাটাও এনেকৈ পাইছে ন, ইয়াতে দেখিছে নিশ্চয়। এনেদৰে এইবিলাক টোটেল 9175টা পোষ্ট মুকলি হৈছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে চিটিজেনশ্বিপ, এইটো ভাৰতীয় হ'ব লাগিব। এজ লিমিট দিছে ড্ৰাইভাৰৰ 21 পৰা 27ৰ ভিতৰত হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে মেট্ৰিক পাছ অৰ্থাৎ 10th এক্সাম অৰ ইকুইভেলেণ্ট এক্সাম। মিনিমাম মেট্ৰিক কোৱালিফিকেশ্যন হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে বাকী কেটেগৰী বাকী পষ্টবিলাকৰ কোৱালিফিকেশ্যন কি লাগিব সেইটো ইয়াত দেখুৱাইছে। ভিডিঅ'ত আপোনালোকে নিশ্চয় দেখিছে। তাৰপিছত এপ্লিকেশ্যন ফিজ হ'ব আপোনাৰ 100 টকা। SC ST আৰু ফিমেল বা এক্স ছাৰ্ভিচমেনৰ কাৰণে নীল। আপোনালোকে ৱেবছাইটত গৈ 20 এপ্ৰিলৰ পৰা আবেদন কৰিব পাৰিব অৰ্থাৎ এপ্লিকেশ্যন কৰিব পাৰিব আৰু লাষ্ট ডেট থাকিব 19 মেলৈকে লাষ্ট ডেট থাকিব। 19 মেৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। ইয়াতে দি আছে ড্ৰাইভাৰৰ কাৰণে আৰু অন্যান্য দিয়া আছে। 5 কিলোমিটাৰ দৌৰিব লাগিব মেল আৰু ফিমেলে 1600 মিটাৰ 8.5 মিনিটত, 24 মিনিটত 5 কিলোমিটাৰ ল'ৰা মেল। বাকী কুক আৰু অন্যান্য বিলাকে 1600 মিটাৰ 10 মিনিটত মেল আৰু ফিমেল 1600 মিটাৰ 12 মিনিটত। ইলেক্ট্ৰিচিয়ানৰ 1600 মিটাৰ 9 মিনিটত। ইয়াতে পেট ফিজিকেল এফিচিয়েঞ্চি টেষ্টত দিছে হাইট, মেলৰ হাইট হ'ব লাগিব 170, ফিমেলৰ 115। ঠিক তেনেদৰে চেষ্টৰ 80 চেণ্টিমিটাৰ হ'ব লাগিব মেলৰ কাৰণে আৰু 5 চেণ্টিমিটাৰ বাঢ়িব লাগিব, সেইবিলাক দিয়া আছে। এতিয়া আমাৰ CBT কম্পিউটাৰ বেছ টেষ্ট, এতিয়া 100টা কুৱেশ্যন থাকিব, 100 নম্বৰ থাকিব। জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙৰ 25 নম্বৰ 25টা প্ৰশ্ন, জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছৰ 25টা, মেথছৰ 25টা, হিন্দী বা ইংলিছৰ 25টা আৰু ইয়াতে 0.25 নিগেটিভ মাৰ্কিং থাকিব অৰ্থাৎ 1/4 ৰেচিঅ'ত নিগেটিভ মাৰ্কিং হ'ব। অৰ্থাৎ এটা প্ৰশ্ন শুদ্ধ হ'লে যদি 4টা ভুল হয় আপোনালোকৰ নম্বৰটো 0 আহি যাব, তেনেকুৱা কথা ইয়াতে। আৰু আদাৰ ট্ৰেড টেষ্ট দিছে। CBT পাছ কৰাৰ পিছত ট্ৰেড টেষ্টৰ কথা কৈছে। এতিয়া নটিফিকেশ্যনখন আপোনালোকে ভালদৰে চাই লওক, ইয়াতে কি কি দিছে। অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 19 মে আৰু 20 এপ্ৰিলৰ পৰা আবেদন আৰম্ভ হ'ব। নটিফিকেশ্যনখনত আপোনালোকক গোটেইখিনি কথা ইয়াত ভালদৰে দিয়াই আছে। ইয়াতে আপোনালোকে নটিফিকেশ্যনখন পঢ়ি ল'ব পাৰে আৰু আপোনালোকৰ যি এডমিট কাৰ্ড আহিব সেইটো কোনো ধৰণৰ পষ্টেল যোগে নাহে। ইয়াতে ৱেবছাইটত গৈ আপোনালোকে ইয়াতে দিয়াই আছে www.rectcrpf.gov.in, এই ৱেবছাইটত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু ভেকেঞ্চিবিলাকৰ পে স্কেল কি হ'ব তেনেকুৱা ইয়াতে দিয়া আছে। আৰু ইয়াত অসমৰ বাবে আছে 286টা পোষ্ট, 286।
যদিও 9175টা পোষ্ট দিয়াই আছে, কিন্তু অসমৰ বাবে পোষ্ট হৈছে 286টা। নটিফিকেশ্যনখনত আপোনালোকে নিশ্চয় এই গোটেই কথাবিলাক দেখিব পাৰিছে। আপোনালোকে এনেদৰে ৱেবছাইটত গৈও নিজে নটিফিকেশ্যনখন ডাউনলোড কৰি লৈ সম্পূৰ্ণভাৱে পঢ়িব পাৰিব। নিশ্চয় ভিডিঅ'টো ভাল লাগিল আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব।